Hi guys, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভাল বেয়াৰ মাজতে আছো আজি কেবাদিনো হৈ গল ভিডিও দিয়াই নাছিল একচুয়ালি মানে ঘৰত এইকেদিন বহুত বেছি কাম চলি আছে সো হেইকাৰণে ভিডিও বিলাক ভালকৈ বনাব পৰা নাই আৰু আজি দিনটো কি কৰো তাকে আপোনালোকক দেখুৱাম অকনমান আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিও বিলাক বিচাৰে প্লিজ কমেন্ট কৰি জনাব মই আপোনালোকৰ মাজলৈ দি যাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে যদি প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে জানেনে মোৰ ইউটিউব চেনেলটো 10k সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আপোনালোকে অকনমান সহায় কৰিব বুলি আশা ৰাখিছো সো বলক আজি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো Good morning everyone এয়া ৰাতিপুৱা এতিয়া মই চুলিখিনিত এলোভেৰা জেল লগাও বুলি ভাবিছো চুলিখিনি বহুত বেছি ৰাফ হৈ গৈছে মই মানে চুলিখিনি কেয়াৰ লবলৈ সময় পোৱা নাই আৰু ঘৰত এইকেদিন যেহেতু বহুত বেছি কাম চলি আছে বহুত বেছি ধুলি হৈছে চুলিখিনিও বেয়া হৈ গৈছে সেইকাৰণে ভাবিছো ঘৰতে থকা মই এলোভেৰা লৈছো আৰু এফালে নাৰিকল তেল আৰু ভিটামিন ই কেপসুল লৈছো এইখিনি ভালদৰে মিহলি কৰি লৈছো এতিয়া চুলিখিনিত মই এতিয়া লগাই লম অকনমান আপোনালোকেও এনেকৈ লগাব পাৰে আৰু গাইস আপোনালোকেও মোক বহুতে কমেন্টত সুধি থাকে মই চুলিখিনিত কি লগাও কি কৰিলে ভাল হ'ব হেবিলাক প্ৰশ্ন সুধি থাকে আপোনালোকে মোক সো মই আপোনালোকক কৈছো মই আগতেও ভিডিও কেবাটাও বনাইছো তাত আপোনালোকে চাব পাৰে আগলৈও চুলিৰ ওপৰত ভিডিও দি যাম বাৰু চাব আপোনালোকে আৰু আপোনালোকৰ যদি চুলিত বহুত বেছি উফি হৈছে বা চুলিখিনি ড্ৰাই হৈছে তেতিয়া হলে আপোনালোকে এই টিপছটো ফলো কৰিব পাৰে আমাৰ যেহেতু ঘৰতে আছে এলোভেৰা সো এলোভেৰা জেল মই লৈছো লগতে নাৰিকল তেল অকনমান লৈছো আৰু ভিটামিন ই কেপসুল দিছো ভিটামিন ই কেপসুল দিলে আমাৰ চুলিখিনি সোনকালে গ্ৰোথ হোৱাত সহায় কৰে আপোনালোকে সকলোৱে হয়তো জানে আৰু তেলটো দি দিছো লগতে চুলিখিনি অকনমান মজবুত হওক বুলি সো এয়া আৰু আপোনালোকে জানে এলোভেৰা লগালে আমাৰ চুলিখিনি সিল্কি শাইনি হয় সো এয়া মিহলি কৰি মই এতিয়া লগাই লৈছো অকনমান এয়া আৰু আপোনালোকে যদি চাব বিচাৰে মই ডেসক্ৰিপচনত লিংক দি দিছো সেই ভিডিও কিটা আপোনালোকে চাই লব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিও বিলাক বিচাৰে প্লিজ কমেন্ট কৰি জনাব মই আপোনালোকৰ মাজলৈ দি যাবলৈ চেষ্টা কৰিম মোৰ চুলিখিনিত এলোভেৰা জেলখিনি লগাই হৈ গৈছে এতিয়া মই অকনমান সময় মাসাজ কৰি লৈছো লাহে লাহেকৈ আপোনালোকেও সপ্তাহত দুবাৰ তিনিবাৰকৈ লগাব এনেকৈ আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয় আৰু আপোনালোকে যেতিয়া লগাব গুৰিৰ পৰা লগাব একেবাৰে বেছি জোৰকে মাসাজটো নকৰিব একেবাৰে লাহেকৈ কৰিব 5 মিনিটৰ কাৰণে তেতিয়া আমাৰ টেষ্টটো মানে চলাচল হোৱাত সহায় কৰে এতিয়া মই এলোভেৰাখিনি লগাই এটা আলো লগতে মই মানে কি হয় চুলিখিনি ফনিয়াই ললো যতে এৰাই ললো আৰু এতিয়া শুকাবলৈ দিছো তাৰ পাছতে ধুই দিম 1 ঘণ্টামান ৰাখি থম তাৰ পাছতে ধুই দিম আৰু এতিয়া বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা মানে একো এটা খোৱাই নাই যে সো এতিয়া মই কিবা এটা খাই লওঁগে আৰু এয়া দেখুৱাই দিছো আপোনালোকেও এনেকৈ লগাই চাবচোন আৰু এইফালে মায়ে ওপৰতে অকনমান সবজি লগাইছিলে আৰু সবজিবিলাক বাৰু এতিয়ালৈকে ওলোৱা নাই বাৰু এইফালে পদিনা পাত কেখিলামান মই লৈ লৈছো চাটনি বনাবৰ কাৰণে আৰু এইফালে আলু ৰুইছিলে আলু পাতবিলাক ভাজি খাই বহুত বেছি ভাল লাগে মোৰ তলত আহি গলো এতিয়া পাৰ্সেল দুটাও আহি পালে সো কিনো মাই অৰ্ডাৰ কৰিছিলে চাও আহকচোন দেখিছেনে আমাৰ কিটটো একেবাৰে মানে পাৰ্সেলটো তাৰ মানে খুলিবলৈ ততে নাই আৰু এতিয়া মই খুলি লৈছো এখন মাই অৰ্ডাৰ কৰিছিলে ব্ল্যাঙ্কেট হয় মই আপোনালোকৰ ডেসক্ৰিপচনত লিংকটো দি দিছো যদি আপোনালোকেও এই ব্ল্যাঙ্কেটখন ল'ব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচনত গৈ আপোনালোকে বাই কৰিব পাৰে এয়া আৰু 500 সামথিং কিবা এটা লৈছিলে আগতেও এখন অৰ্ডাৰ কৰিছিলে আজি 1 বছৰে হ'ল সেইখন বহুত বেছি ভাল আছিল সো এখন পাতল মানে অৰ্ডাৰ কৰিছিলে সো আজি আহি গ'ল এইখন ধুই পিনে পিছত ৰ'দত দিব লাগিব বহুত বেছি ডাঙৰখন লবও নোৱাৰি সেইকাৰণে পাতল এখন মাই লৈছিলে আৰু এইফালে আহি গ'ল মই শ্যাম্পু এটা অৰ্ডাৰ কৰি থৈছিলো TRESemme সো এয়া মই আপোনালোকে বহুতে মোক সুধি থাকে মই কি শ্যাম্পু ইউজ কৰো মই L'Oreal এক্সটেনসো আৰু কেতিয়াবা TRESemme টো ব্যৱহাৰ কৰো এই দুটা ইউজ কৰো মই আপোনালোকক মই আগৰ ভিডিওটো জনাইছিলো বাৰু সো এয়া মই ডেসক্ৰিপচনত সকলোবিলাক লিংক দি দিছো আপোনালোকে বাই কৰি ল'ব পাৰে তাৰ পাছতে মোৰ আকৌ এটা পাৰ্সেল আহি গ'ল এয়া মই পেকৰ এটা বিউটি ব্লেন্ডাৰ অৰ্ডাৰ কৰিছিলো এয়া চাব দে একেবাৰে পিস্কু কেইটামান হে আহিছে 395 रुपीस লৈছিলে আই মেকআপটো কৰিবৰ কাৰণে সুবিধা হয় সো মই এইকেইটা অৰ্ডাৰ কৰিছিলো বহুত বেছি মৰম লগা হয় সো গাইস এইকেদিন মানে ঘৰত পুৰা কাম চলি আছে কিনো কাম চলি আছে আপোনালোকক অকনমান দেখুৱাম বলক
ওপৰত মানে কাম চলি আছে আৰু ঘৰটো মানে ইমানে বেছি লেতেৰা হৈ আছে নহয় আপোনালোকক ভিডিঅ'ত সেইকাৰণে দেখাব নোৱাৰো আৰু জানে আপোনালোকে ঘৰ বনাই থাকিলে কিমান বেছি লেতেৰা হৈ থাকে আৰু সাউন্ড বিলাকো যেহেতু বহুত আহি থাকে কাম কৰি থাকিলে সেইকাৰণে মই ভিডিঅ' বিলাকো বনোৱা নাছিলো আৰু আপোনালোকক অকনমান দেখুৱাই দিছো পিছত ভালকৈ দেখুৱাম বাৰু সম্পূৰ্ণ হলে সো এয়া আৰু Hello everyone, এয়া এতিয়া মই ৰবাব টেঙা কাটিবলৈ আহিছো দেখিছে আপোনালোকে বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলো যোৱাকালি মায়ে লৈ আহিছিলে ওচৰে আঙ্কল এজনৰ ঘৰৰ পৰা এইটো চাওকচোন ৰবাব টেঙাটো বৰ বেছি ডাঙৰ হয় মই প্ৰথম মানে ইমান ডাঙৰ ৰবাব টেঙা দেখিছো মই দুখন হাতেৰে দাঙিব পৰা নাই মোবাইলত কিন্তু সৰু লাগিছে দে দেখিবলৈ মানে আগতে খাইছো যদি অলপ ইয়াতকে সৰু হয় এটো মানে গুটেটো ফুটবলটো সমানে আৰু দেখিছে মই আপোনালোকক দেখুৱাই দিছো খাবলে বুলে বৰ মিঠা হয় সো মায়ে কৈছে তুমি এটো গুছাই থবা আহি খাম বুলি কৈছিলে সো মই এতিয়া মানে গুছাই লওঁ আৰু এইফালে কলপাত লৈ আহিছো আৰু এইফালে আছে ধনিয়া জলকীয়া নিমখ আৰু লাল মিৰ্চ পাউডাৰ সো ইয়া আৰু এতিয়া মই এটো গুছাই লওঁ দেখিছানে মোৰ হাততে নুজুৰিছে ধৰিবলে সো এইফালে ৰদ দি আছে পুৰা আৰু ওপৰত বহি খাবলেহে বেছি ভাল লাগিব সেইকাৰণে মই ওপৰতে আহি ললো ৰদটো দি আছে যে সো এতিয়া মই গুছাই লওঁ আমাৰ কিট্টু আহি গল টেঙা খাবি কিট্টু সা কিয়াল বহ এত বহ আমাৰ খাবলে হৈ গল এইফালে চাওক যেনে তেনে গুছালো বহুত ডাঙৰ হয় মানে একচুয়ালি মোৰ হাত বিষাই গলগে এইফালে বাকলি বিলাক আৰু এইফালে মই কলপাতত অকনমান লৈ লৈছো খাবলে কিন্তু সঁচাকে বৰ মিঠা দেই আৰু এতিয়া মই আহি গলো কেৰাহী দুখন সাফা কৰিবলৈ এখন নতুন কেৰাহী আছিল অকনমান লেতেৰা হৈ গল দেখিছে কেনেকুৱা হৈ যায় আপোনালোকৰ বাৰু এনেকুৱা হয়নে বাৰু মই আজি এই কেৰাহীখন কেনেকৈ সাফা কৰো আপোনালোকক বলক এটা টিপস দি আছো এয়া চিজ পেপাৰ লৈ লৈছো প্ৰথমতে আপোনালোকে কেৰাহীখন ভালদৰে অকনমান সময় তিয়াই ৰাখিব তাৰ পাছতে এয়া চিজ পেপাৰ দি ভালকৈ মানে পুৰা মাজি দিলো আৰু তাৰ পাছতে এয়া দেখিছে সম্পূৰ্ণ মানে চিকচিকা কৰিব নোৱাৰিলো হাত বহুত বিষ হৈ গল আৰু মই এই কেৰাহীখনো সাফা কৰি ললো আপোনালোকৰ ঘৰতো যদি এনেকৈ কলা হৈ যোৱা কেৰাহী আছে তেতিয়া হলে আপোনালোকে চিজ পেপাৰ দি একেবাৰে ক্লিন কৰি লব পাৰে তো গাইস আজিলৈ আহিছো আকৌ নেক্সট ভিডিঅত লগ পাম আপোনালোকক